মঞ্চ 2021 মা ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল গুৱাহাটী সূৰ্যনট আৰু অডিঅ' ভিডিঅ' কেন লেবৰ উদ্যোগত এখন অনলাইন প্ৰতিযোগিতা আয়োজিত কৰিছে। প্ৰতিষ্ঠানটোৱে জানিব দিয়া মতে কোনো ভৰ্তি মাচুল নিৰ্ধাৰিত নকৰাকৈ অনুষ্ঠিত কৰি এই অনুষ্ঠানটোৰ সবিশেষ প্ৰকাশ কৰিছে কণ্ঠশিল্পী মনীষা হাজৰিকা। নমস্কাৰ, মই মনীষা হাজৰিকা। মই মাজে মাজে কিছু কথা শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ ওচৰত আহোঁ, কাৰণ মই নতুন প্ৰজন্মৰ লগত কাম কৰি ভাল পাওঁ আৰু নতুন প্ৰজন্মক উৎসাহিত কৰাটো মোৰ এটা পণ, সেইটো বুলিয়ে মই ভাবোঁ। এইবাৰ মই আপোনালোকক জনাব খুজিছোঁ যে মঞ্চ 21 এটা অনুষ্ঠান বুলি কৈছোঁ আপোনালোকক। এই মঞ্চ 21 পৰা মা ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছৰ সৌজন্যত এটি সুন্দৰ গীতৰ অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মই জড়িত আছোঁ, গতিকে মই আপোনালোকক জনাওঁ ইয়াৰ বিৱৰণখিনি। প্ৰথমতে কওঁ যে এইটো যিহেতু অনলাইন, আপোনালোকে ৰেকৰ্ড কৰি পেলাই পঠিয়াব লাগিব হোৱাটছআপ যোগে। আৰু এই প্ৰতিযোগিতাতেও দুটি শাখা আছে। ক শাখাত 4 বছৰৰ পৰা 14 বছৰলৈকে আৰু খ শাখাত 15 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে যোগদান কৰিব পাৰিব। এই দুটি কথা ইয়াৰ পিছতো আপোনালোকৰ হোৱাটছআপ নম্বৰটো মই কৈ দিওঁ, কাৰণ সেই নম্বৰটোৰ যোগেদি আপোনালোকে নিজৰ নিজৰ গানবিলাক ৰেকৰ্ড কৰি পেলাই পঠিয়াব লাগিব। এতিয়া তাৰ আগতে কওঁ বিষয়সমূহ হ'ল যে যিকোনো আধুনিক গীত, তাৰ বাহিৰেও গান হৈছে আপোনাৰ ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গান আৰু তাৰ উপৰিও লোকগীত আৰু বনগীত। গতিকে এইটো এটা সুযোগ বুলিয়ে মই ভাবিছোঁ যে ল'ৰা ছোৱালীক যাতে সুন্দৰকৈ শিকোৱা যায়, কাৰণ এইখিনি আমাৰ ঐতিহ্য, আমাৰ পুৰণি সকলো কৃষ্টি কলা যাতে আমি ল'ৰা ছোৱালীক আগতে দাঙি ধৰিব পাৰোঁ, তাৰ বাবে এইটো এটা সুন্দৰ আয়োজন বুলি পেলাই মই ভাবোঁ। গতিকে মই আপোনালোকক এতিয়া ফোন নম্বৰটো কৈ দিওঁ। ফোন নম্বৰটো হ'ল 9085659962। মই আকৌ এবাৰ কৈছোঁ 9085659962। গতিকে ৰাইজ, মই অভিভাৱকসকলক বিশেষকৈ অনুৰোধ জনাওঁ যে আপোনালোকে অকণমান ইণ্টাৰেষ্ট লওক আৰু এনেধৰণৰ অনলাইন সংগীত প্ৰতিযোগিতাবিলাকত ল'ৰা ছোৱালী যাতে যোগদান কৰে, তাৰ বাবে আপোনালোকে উৎসাহিত কৰক। ময়ো কৰি আছোঁ, আপোনালোকেও কৰক। ধন্যবাদ। প্ৰতিযোগিতা প্ৰদান কৰা হ'ব ট্ৰফি, মানপত্ৰৰ লগতে এটা গীত ৰেকৰ্ড কৰা নিউজ ডেস্ক ৰিপৰ্ট ৰিভিউ অসম।